নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ বিশেষ এইটো হৈছে ভোগালী বিহুৰ কিছুমান পিঠা লাড়ু পিঠা সান্দহ সেইবিলাকৰে আহক তেতিয়াহ'লে আজি মইনো কেনেকৈ বনাইছোঁ নাৰিকল পুৰা দি প্ৰথমতে নাৰিকল পুৰা দিছোঁ দিনো কেনেকৈ বনাইছোঁ সেইটো আপোনালোকক দেখুৱাই লৈছোঁ আহক তেন্তে এই ভিডিঅ'টো মই আৰম্ভ কৰোঁ আৰু লগতে আপোনালোকক ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আহিব লগা বছৰটো যাতে সুখে শান্তিময় ভৰি পৰক গোটেই বছৰটোত যে ইমান দুখ গ'ল সেই দুখ কেতিয়াও নাহক সেয়ে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ লগতে সকলোকে আকৌ এবাৰ মোৰ মনৰ পৰা মৰম আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আহক তেন্তে আজি মই লাড়ু পিঠা চিৰাৰে আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক লৈ যাওঁ আজি লাড়ু পিঠাৰ ভিডিঅ'লৈ বলক কোমল চাউল পকা কল পাতি থবা দৈ কোমল চাউল পকা কল পাতি থবা দৈ বিহুতে আহিম দেহা আলহীটো হৈ বিহুতে আহিম দেহা আলহীটো এয়া নাৰিকলটো এনেকৈ পুৰি লোৱাৰ কাৰণ কি জানেনে এইটো এনেকৈ পুৰি লৈছোঁ কাৰণ আপোনাৰ এই যে নাৰিকলৰ জাবৰবিলাক থাকে সেই জাবৰবিলাক নহ'লে বা আপোনাৰ নাৰিকল চুৰুকিলে কাঁহীখনত লাড়ু বনালে বেয়া দেখি সেইকাৰণে মই এনেকৈ পুৰি এইখিনি এনেকৈ পুৰি মানে বাকলিখিনি গুচাই দিছোঁ পুৰি গুচাই দিছোঁ দি খুব ভাল লাগে আৰু এনেকৈ মানে আপোনাৰ এনেকৈ দি দিলে নাৰিকলবিলাক এনেকৈ দি দিছোঁ এয়া চফা কাপোৰ এখন লৈ এনেকৈ মুচি ল'ব লোৱাৰ পিছত আপোনালোকৰ এইটো তাৰপিছত পিছত আৰু আপোনালোকে একো কৰিব নালাগে যদি বেছিকৈ ক'লা পৰে বা বেছিকৈ পুৰা যায় আপোনালোকে প্ৰথমতে ধুই ল'ব নহ'লে হাতখন ক'লা হ'লে নাৰিকলবিলাকো ক'লা হৈ যাব সেয়ে আপোনালোকে এনেকুৱাকৈ কৰি ল'ব চাফা হৈ যাব আৰু চাফা হৈ যোৱাৰ পিছত আপোনালোকে এইটো এনেকুৱাকৈ আপোনালোকেতো জানেই ফালিব সেইটোতো মই দেখুৱাব নালাগে তথাপিতো আপোনালোকক এটা দেখুৱাই দিছোঁ মই এনেকৈ ফালি লৈছোঁ এইখিনি দেখুৱাইছোঁ মই নতুন যিবিলাকে নবোৱাৰী হৈ আছে তেখেতসকলেও বা সিহঁতেও এনেকৈ শিকিব পাৰিব এইবাবে মই ফালি ল'ব লৈ পানীটো আপোনালোকে নাৰিকলটো পানীত নুধাব আৰু নহ'লে বেয়া হৈ যাব ৰাখি দিয়া এয়া নাৰিকলটো কাটোত মানে এটা দুটা বেয়া হৈ গ'ল এইটো এটা আৰু আপোনাৰ এইটো এটা এনেকৈ বেয়া হৈ গৈছে ফালি গৈছে ইয়াতো এইটো নাৰিকলৰ লাড়ু নহ'ব এইটো এনেকৈ এইখিনি চিৰা বনাই লৈ ল'ম নাৰিকলৰ চিৰা বনাই দিম তাৰপিছত আৰু আপোনাৰ এইখিনি পিঠাত কোনখিনি দিওঁ চাওঁ আৰু আপোনাৰ এয়া ভালে নাৰিকলবিলাক বেয়া ওলোৱা নাই ঠিকে আছে পাৰিছোঁ মই ইহঁতক খুৱাই লোৱাই মই মোৰ কামখিনি কৰি যাম আপোনালোকক যিখিনি পাৰোঁ দেখুৱাই যাই থাকিম এয়া বাকলিবোৰ এনেকৈ গুচাই লৈ প্ৰায় হৈয়ে গৈছে এনেকৈ গুচাই দি মই এনেকৈ চুকি লৈছোঁ এইখিনি দি এনেকৈ আপোনালোকে চুকি দিব দিলেই এনেকুৱা হৈ যাব এনেকুৱা দেখিবলৈ খুব দীঘলীয়া আপুনি যোনটো চাইজৰে কৰে সেইটো চাইজৰে হ'ব খুব দীঘলীয়া এটা হৈছে দেখিছেনে এনেকৈ কৰিব আৰু আপোনালোকক মই দেখুৱাই আছোঁ এইখিনি এয়া এই কেপটো যিহেতু ইয়াতে এটা নাৰিকল আছে ডাঙৰ চাইজৰ এটা নাৰিকল আছে এটা নাৰিকলে হ'ব যিহেতু বহুদিন থাকিলে বেয়া গোন্ধাব সেইকাৰণে মই অকণমানে কৰিছোঁ এটা মানে নাৰিকলৰ কৰিছোঁ আৰু ইয়াত এটা নাৰিকল যিহেতু ইয়াত আপুনি এই ফুল কৰি 2 কাপ চেনি দিব যদি বেছি মিঠা খায় 2 কাপ আঢ়ৈ কাপ দিব আৰু কম মিঠা খায় যদি 1.5 কাপমান দি দিলে হৈ যাব মই এতিয়া 2 কাপ দিছোঁ যিহেতু অকণমান মিঠা খায় ইহঁতে আৰু এনেকৈ চেনিখিনি দি আপোনালোকে এনেকৈ ভালদৰে হাতেদি যদি কিছুমানে হাতেদি বেয়া পায় আপোনালোকে যিকোনো হেতাই দিয়ে এনেকৈ মানে মাৰি থৈ দিব আটা মৰা নিচিনা মাখি থৈ দিব যিহেতু এই চেনিখিনি গলিব লাগিব ইয়াতে মানে যিটো আমি কেৰাহীত দিম সেই কেৰাহীত নহয় কিন্তু দেই এই থালখনতে এনেকৈ চেনিখিনি গলি যাব লাগিব আৰু আপোনালোকে এনেকুৱাকৈ কৰি চাবচোন আৰু আপোনালোকৰ যেনেকুৱা দীঘলীয়া চিৰা দেখিবলৈ সেনেকুৱা হ'ব মই ভাজি উঠাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হয় আৰু মই ইয়াতে দি দিম
ইলাচি দি দিম এতিয়া নিদিওঁ অকণমান দেৰিকৈ দি দিম যিহেতু আমি এতিয়া এই চেনিখিনিত মানে মিক্স হোৱাতে টাইম লাগিব গলি যাব লাগিব ইয়াত চেনিখিনি গলি যায় আপোনাৰ একেবাৰে পানীৰ নিচিনা লেখীয়া হ'ব মই ইয়াতে ঢাকন মাৰি ৰাখি দিছোঁ এইখিনি এয়া মই এইখিনি চিৰাখিনি বহাই ল'বলৈ ৰেডি কৰিছোঁ আৰু চিৰা আৰু চেনিখিনি যে মই সানি থৈছিলোঁ আপোনাৰ চেনিখিনি পানীৰ লেখীয়া হৈ গৈছে যাই এতিয়া মই বহাই দিছোঁ একেবাৰে ল' ফ্লেমত বহাই দিছোঁ দি এতিয়া মই ভালকৈ লৰাই থাকিম লৰাই থাকি আপোনাৰ ভালদৰে লৰাই দিব আৰু আপোনালোকে যদি বনাই কোনোবাই ভালদৰে লৰাই দিব আৰু জুইটো একেবাৰে ল' ফ্লেমত দিব আৰু ল' ফ্লেমত দিলে মানে যেতিয়া আপোনাৰ যিহেতু মই সানি থোৱাৰ দেখে যদি আপোনালোকে কৰে চেনিটো পূৰা গলি যোৱালৈকে কৰে তেতিয়াহ'লে আপোনালোকে মানে প্ৰথমতে বৰ খৰকৈ লাৰিব নালাগে একেবাৰে ল' মিডিয়ামত দে গেছটো ল' মিডিয়ামত দি লয় আপোনালোকে এইখিনি কাম কৰিব পাৰিব আৰু লগতে আপোনালোকে যদি কোনোবাই মিডিয়াম ফ্লেমত দিয়ে ল'টো বেলেগ কথা আপোনালোকে যদি মিডিয়াম ফ্লেমত দিয়ে তেতিয়াহ'লে কিন্তু লৰাই থাকিব লাগিব নহ'লে চেনি আৰু নাৰিকল লগ হৈ মানে কেৰাহীখনত লাগি ধৰিব কেৰাহীখনত লাগি ধৰাৰ লগে লগে আৰু ৰঙা হৈ পৰিব ৰঙা হৈ পৰাৰ লগে লগে আপোনালোকে মানে চিৰাটো দেখিও ভাল নাপাব এয়ে মোৰ প্ৰায় দেখিছে আপোনালোকে চেনিবোৰ আৰু নাৰিকলবোৰ কেনেকুৱা লাৰু যেনেকৈ বনাওঁ লাৰু যেনেকৈ বনাবলৈ আমি ৰেডি কৰি লওঁ সেনেকুৱাকৈ হৈ গৈছে প্ৰায় আমি এতিয়া মানে ধুনীয়া এটা গোন্ধ ওলাইছে আপোনালোকে হয়তো যোনে বনাইছে বা চিৰা বনাই মোৰ ল'ৰাই খুব ভাল পায় নাৰিকলৰ চিৰা মই সেয়ে বনাওঁৱে প্ৰতিটো বিহুতে মই বনাওঁ আৰু আপোনাৰ মাজত যেতিয়া কেতিয়াবা নাৰিকল আনিলেও মই বনাই দিওঁ ল'ৰাই খুব ভাল পায় নাৰিকলৰ চিৰা আৰু সৰু যিহেতু মই মানে অন্য মানুহৰ মুখৰ পৰা শুনিছোঁ সৰু বাচ্ছাই নাৰিকল খোৱাটো ভাল বুলি শুনিছোঁ মগজুৰ কাৰণে সেয়ে মই সিহঁতক নাৰিকল খুৱাওঁ আৰু কেঁচাও খুৱাওঁ বা এনেকৈ মই খুৱাওঁ আহক তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব আৰু আপোনালোকে ভোগালী বিহু উৎসৱ কেনেকৈ পাতিলে কি বনালে ক'বচোন আৰু পিঠা পনাবোৰ কেনেকৈ এয়া দেখিছে মোৰ চিৰাখিনি প্ৰায় হৈয়ে গৈছে দেখিছে কি ধুনীয়া হৈছে একেবাৰে মচমচীয়া হৈছে আৰু এই ঠাণ্ডা হ'লে বহুত মজা লাগিব দেখিবলৈ আপোনালোকে আহক তেতিয়াহ'লে চাই থাকক মোৰ ভিডিঅ'বোৰ এয়া চিৰাখিনি নুমাব পৰা হৈয়ে গৈছে মই এতিয়া নমাই ৰাখি দিম এখন বাতৰি কাকতত ৰাখি দিম নমাই ৰাখি দিয়াৰ পিছত আৰু জৰজৰীয়া হ'ব ঠাণ্ডা হোৱালৈকে আপোনালোকে পেপাৰ এখনতে পাই ৰাখিব গৰমে মানে কণ্টেইনাৰত ৰাখি থ'লে কি হ'ব ঘামি যাব ঘামি গ'লে নাৰিকল আৰু চেনিখিনি গলাৰ নিচিনা হৈ যাব সেয়ে আপোনালোকে প্ৰথমতে গৰমে আপোনালোকে পেপাৰ এখনত কাঢ়ি দিব কাঢ়ি দিয়াৰ লগে লগে ঠাণ্ডা হৈ পৰিব অকণমান সময়ৰ পিছত ঠাণ্ডা হৈ পৰাৰ পিছত আপোনালোকে কণ্টেইনাৰত সোমাই ৰাখি দিব তেতিয়া আপোনাৰ বহুদিনলৈকে ভালে থাকিব এইবাৰ মই এইখিনি নুমাই ৰাখি নাৰিকলৰ লাডুৰ যোগাৰখিনি কৰি লৈছোঁ দুটা নাৰিকল চুৰকি লৈছোঁ লৈ আপোনাৰ এইখিনি মোৰ হৈছে লাড়ুৰ কাৰণে আৰু মই ইয়াতে দিম আপোনাৰ লাড়ুত যিহেতু এনেকৈ দিম এতিয়া মই এইখিনি চেনি দি লৈছোঁ একাপ দিলোঁ যিহেতু ইয়াত দুটা নাৰিকল আছে আৰু দুটা নাৰিকলৰ বাবে মই এই 2 কাপ চেনি আৰু 3 কাপ চেনি দি দিছোঁ এই 3 কাপ চেনি দি কিনে মই আপোনাৰ এনেকৈ এইখিনি লৰাই দিছোঁ ভালদৰে এইখিনিও আৰু মই আধা ঘণ্টাৰ বাবে ৰাখি থৈ দিম যিহেতু এইখিনি ৰাখিবৰ বাবে আপোনাৰ এইখিনি পানীৰ নিচিনা হৈ যাব লাগিব সেয়ে মই এইখিনি লৰাই দিছোঁ আৰু হাতখন বাৰে বাৰে ধুই থাকিব আমনি লাগিছে বিৰাট ঠাণ্ডা আৰু এয়া মই আবেলি টাইমত কৰিছোঁ আজি বৰ খুব ঠাণ্ডা আজি আপোনাৰ ইয়াত দিম অৰেঞ্জ ফ্লেভাৰ এইখিনি মই এনেকৈ এতিয়া ৰাখি দিছোঁ ইয়াতে মই এপোৱা চুজি আনিছিলোঁ সেই চুজিখিনি মই ইয়াতে দি দিছোঁ একেলগে এপোৱা গোটেই দিয়া নাই 2 কাপমান দিছোঁ আৰু মানে এইখিনি লাড়ুত দিয়াৰ কাৰণে মই দি দিছোঁ ভালদৰে লৰাই ভাজি ল'ম আৰু লোৱাৰ পিছত যেতিয়া গন্ধটো নাইকিয়া হ'ব তেতিয়া মই নমাই ৰাখি দিম আৰু যিহেতু ভোগালী বিহুৰ বহুতখিনিয়ে কৰিব লগা থাকে ন ভোগৰ উৎসৱ ভোগালী ভোগ কৰিব লাগে মানুহ কৰিব লাগে আমিও কৰিব লাগে বা আপোনালোকেও সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খাব লাগে সেয়ে আৰু দূৰ দূৰণিত থকা মানুহবিলাক উৰুকাৰ দিনা ঘৰলৈ আহিব সেয়ে মাঘৰ বিহু বুলি ক'লে খুবেই এটা মনৰ ফূৰ্তি আনন্দ লাগে আৰু সেয়া এইখিনি মই ভালদৰে লৰাই মানে ৰখি দিছোঁ গন্ধটো মানে কেঁচা গন্ধটো নোযোৱালৈকে কেঁচা গন্ধটো গৈছে
প্ৰায় আৰু নমাই থ'ব পৰা হৈছে। এতিয়া মই এইখিনি নমাই থ'বলৈ ৰেডি কৰিছোঁ। এয়া মই এতিয়া কেৰাহীখন দাঙি লৈ যাই এইটো এয়া কেৰাহীখন মই গৰম দি লৈছোঁ আকৌ এবাৰ দি এতিয়া নাৰিকলৰ মানে যিখিনি লাড়ুৰ কাৰণে থৈ দিছিলোঁ সেইখিনি লাড়ু বনাবৰ কাৰণে মই এতিয়া কেৰাহীত বহাই দিম। চেনি আৰু নাৰিকলখিনি প্ৰায় গলাৰ নিচিনা হৈছে, চেনিখিনি মানে পানী নিচিনা হৈ গৈছে। এতিয়া মই সেনেকৈ বহাই দিছোঁ। দি মই বহা আৰু এটা কথা, আপোনালোকে যদি লাড়ু বনাই নহয়, লাড়ু বনাওঁতে কিন্তু বৰ খৰকৈ লাৰিব লাগিব, নহ'লে আপোনালোকৰ তলত লাগি যাব। যিহেতু সেইটো নাৰিকলৰ লাড়ু বনোৱাৰ কাৰণে নাৰিকলৰ মিশ্ৰণটো বহুতেই সৰু হয়, সেয়ে আপোনালোকে খুব খৰকৈ লাৰিব আৰু লৰাই কিনে আপোনালোকে যি দিয়ে আপোনালোকৰ ফেভৰেট অনুযায়ী, যেনে ধৰি লওক ড্ৰাই ফ্ৰুইটছ দিব পাৰে, আপোনালোকে ইলাচি দিব পাৰে, তেজপাত দিব পাৰে, বাদাম দিব পাৰে, যি দিয়ে আপোনালোকে। মই অকল দিছোঁ মানে খিচমিচ দিছোঁ আৰু আপোনাৰ অৰেঞ্জ ফ্লেভাৰ দিছোঁ। বাকী মই একো আজি মানে ড্ৰাই ফ্ৰুইটছ ব্যৱহাৰ কৰা নাই, সেয়ে মই এইখিনি দি এনেকৈয়ে লাড়ুখিনি বনাম বুলি এয়া নাৰিকলৰ লাড়ুখিনি মই এনেকৈ থাপি থাপি ৰাখি দিছোঁ কাঁহী বা মানে ঠাণ্ডাৰ বতৰ যিহেতু জৰ্জৰীয়া হৈ যাব পাৰে, সেয়ে মই এনেকৈ ৰাখি দি লাড়ু পকাবলৈ আৰম্ভ কৰি দিলোঁ। এতিয়া মই লাড়ু পকাই আছোঁ আৰু আপোনালোকেও চাই থাকক। আপোনালোকে লাড়ু পকালে এনেকৈ পকাই নে কেনেকৈ পকাই সেইটো ক'বচোন। মই কিন্তু এখন হাতেদিয়ে কৰোঁ, দুখন হাতেদি কৰিব নোৱাৰোঁ, এখন দিয়েই কৰোঁ আৰু ঠিকে হয়। আপোনালোকে দেখিলে গম পাব হয়নে নহয় সেইটো ক'ব, বা হোৱা নাই হ'লে ক'ব। ভাজা চাউল হ'লে নুখুৱাবা দেই, নুখুৱাবা, নাপায়। এই ভাজা নেকি এখানে? নাভাজা বা খামি গেছি মাক। এইভাগে মা আৰু বাবুৱে কি কৰিছে চাচোন। মা কৰিছে সান্দহ বনাৰ কাৰণে চাউল ভাজি আছে আৰু সি ওচৰত সেনেকুৱাখন কৰি আছে। আকৌ মাৰ লগত সিও কাম কৰি দেখিছে। আপোনালোকে সান্দহ পিঠা বনালে নে? ইয়াতে মই সান্দহ বনাবলৈ মিক্সিত দি দিছোঁ। আপোনালোকে ভাবিব পাৰে মিক্সিটো এনেকুৱা কিয় টেপ মাৰি থোৱা কিয় আছে। বৰ নিগনিৰ উৎপাত, সেইকাৰণে নিগনিবিলাক সোমাই তাঁৰবিলাক কাটি থৈ দিয়ে, সেইকাৰণে এওঁ মানে টেপ মাৰি থৈ দিছে। ইমান নিগনি দিগদাৰ কৰি থাকে চাওকচোন। এইভাগে সান্দহ বনাই আছোঁ আৰু ৰাতি 11টা বজাত চাহ হ'বলৈ দিছোঁ। এয়া মা আৰু মই চাহ খাম। থোৱা হৈছিল, মই যোৱাকালি ৰাতি 10টামান বজাত ভিজাই থৈছিলোঁ। গুড়া দিছোঁ আপোনাৰ 3 কাপ গুড়া দিছোঁ, 1 কাপ চুজি দিছোঁ, অকণমান ছ'ডা দিছোঁ, সোৱাদ অনুসৰি নিমখ আৰু গুড় দিছোঁ। এইটো বনাম মই ঘিলা পিঠা এনেকৈয়ে বনাম। আজি এতিয়া বনাম আহকচোন। আজি আপোনালোকক মই এইখিনিনো কেনেকৈ বনাওঁ আৰু এইটো আপোনালোকক আগৰ মানে মিক্স কৰাখিনি মই পিছত কেতিয়াবা দেখাম কেনেকৈ মিক্স কৰিছোঁ। আৰু এয়া এনেকুৱা হ'ব লাগিব। বেছি পাতলো হ'ব নালাগিব, বেছি মোটা। এয়া গুড়াখিনি খুব ভাল এটা মানে স্মুথ আৰু ধুনীয়া এটা গোন্ধাইছে, মানে যিহেতু যোৱাকালি ৰাতিয়ে ভিজাই ৰাখিছিলোঁ মই। বেছি পিঠা নুঠিব চাগে, বহুত মানে কম আৰু মানে মানুহো যিহেতু কম আৰু এইবিলাক বস্তু বহুদিন থৈ খাব ভাল নালাগে। থাকিব কিন্তু গুড় 1 কাপ, চুজি 1 কাপ
আৰু গুড়া চাউলৰ ভাত খোৱা চাউলৰ গুড়া 3 কাপ দিছিলোঁ। প্ৰথমতে আপোনালোকে এনেকৈ অকণমান দি চাব হৈছেনে নাই। যদি হৈছে ওপৰলৈ উঠি আহিব। এয়া দেখিছে ওপৰলৈ উঠি আহিছে। এইখিনিত প্ৰায় তেল গৰম হৈয়ে গৈছে। এইখিনি উঠাই মই পেলাই দিছোঁ, যিহেতু এইখিনি নালাগে। মা পৰি যাবা তুমি। এইখন বহাই লৈছোঁ মই। নিজে নিজে ভজা হ'লে নিজে নিজে ওপৰলৈ উঠি যাব। আপোনালোকে বনাইছেনে নাই? এই ঘিলা পিঠাটো খুব ভাল লাগে। দেখিছে কেনেকৈ ফুলিছে। চুজি দিয়াৰ কাৰণে বেছি মৰম লগাকৈ ফুলিছে। সেয়ে প্ৰথম যে দেখিলে আপোনালোকে কেৰাহীটোত দি দিলোঁ। প্ৰথম কেৰাহীটোত তাৰমানে কি হয়, তলিখন বহুতে মানে ভিতৰলৈ সোমাই যোৱা, এইকাৰণে বহুত মানে দিগদাৰ হৈছিলে। সেইকাৰণে মই নেক্সট এটা মানে বেলেগ কেৰাহী এটা বেলেগ অন্য এটা কেৰাহীত দি দিলোঁ। দি এতিয়া মই এইখিনি বনাই দেখুৱাইছোঁ আপোনালোকক। এইটো ফুলিব চাবচোন কেনেকৈ ইমান ধুনীয়াকৈ ফুলিব। এয়া আমাৰ ল'ৰা আহি ওচৰতে পিঠা বনোৱা চাব ধৰিছে। দেখিছে? এয়া দেখিছে? দেখিবলৈ খুবেই ধুনীয়া হৈছে। গুড় দিয়াৰ কাৰণে অকণমান ৰঙাটো বেছি হৈছে। চেনি দিলে ইমান ৰঙা নহয়, কিন্তু মই চেনি নাই দিয়া। এয়া গুড় দিছোঁ। আপোনালোকক দেখুৱাৰ কাৰণে ভালকৈ মানে, যিহেতু প্ৰথম দেখুৱাতে অলপ দিগদাৰী হ'ল, মানে কেৰাহী এইটোৰ পৰা সেইটো চেঞ্জ কৰিব লগা হ'ল। সেয়ে মই আৰু এখন 2 নম্বৰখন দেখুৱাই দিছোঁ, ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক। ইমান ধুনীয়া ফুলে নহয়, দেখিলে খুব ভাল লাগে। ছ'ডা দিছিলোঁ যে, সেই ছ'ডাখিনিৰ কাৰণে ফেন উঠিছে। মানে বেয়া, বহুতেই বেয়া তুলিখন। ভাবিছোঁ এখন চুজি নিদিয়াসকলে দি চাবচোন, আৰু দিয়াসকলেতো গমেই পায় কেনেকুৱা হয়। এতিয়া মোৰ লাষ্টখন ভাজি আছোঁ। এইখিনি মোৰ হৈ গৈছে প্ৰায়, আৰু আপোনালোকক দেখাইছোঁ। আৰু কেইখনমান মোৰ মানে প্ৰথম কেৰাহীটোত যে দিলোঁ, সেইটো বৰ বেয়া দেখিবলৈ লাগিছিল, একেবাৰে বেয়া হৈছিল। দেখিছে?
এয়া মোৰ পিঠাখিনি হৈ গৈছে আৰু আপোনাৰ দেখিবলৈও খুব ধুনীয়া এটা কালাৰ আহিছে আৰু খাবলৈও চাগে মই খোৱা নাই এতিয়ালৈকে আলহী আহি আছে এও আহিব একেলগে আমি চাহ খাম আৰু আপোনাৰ পিঠা বুঢ়া এয়া মানে মই গুড়াৰ লাড়ু বনাবলৈ গুড়া ৰেডি কৰি ৰাখিছোঁ এয়া গুড়াৰ লাড়ু বনাম আৰু বনালে আপোনালোকক দেখুৱাই আছোঁ গুড়াৰ লাড়ু মানে ভাত খোৱা চাউলৰ গুড়াৰ লাড়ু বনাম সেইখিনি দেখুৱাই আছোঁ আৰু এয়া মোৰ পিঠা হৈ গ'ল এইখিনি বনাইছিলোঁ মই ভাত খোৱা চাউলেৰে পিঠা বনাইছিলোঁ এইখিনিও ৰেডি হৈ গ'ল তেতিয়াহ'লে আজিলৈ আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছাৰে মানে বাই বাই দিছোঁ আপোনালোক সকলোকে